মাই ইউটিউব চেনেল বৰ্ষা চেমিজ ব্লগলৈ আপোনালোকক স্বাগতম। এতিয়া হৈছে ৰাতিপুৱা 6টা বাজিছে আৰু আজি বিশ্বকৰ্মা পূজা। মই সোনকালে উঠিলোঁ, ঘৰ দুৱাৰ সোনকালে মুচি মেলি আজৰি হ'লোঁ। এতিয়া মানুহজনে পিউ বেটি উঠি গৈছে আৰু মই ভাবিছোঁ বিচনাখন পাৰিলোঁ। আজি ৰাতিপুৱা বিচনাখন পৰাৰ পৰা আপোনালোকৰ লগত ভ্লগটো আৰম্ভ কৰিম বুলি ভাবিলোঁ, আৰম্ভ কৰি লৈছোঁ। এতিয়া মই বিচনা পাৰি দিছোঁ। আমাৰ পিউ আৰু দেউতাক উঠি গৈছেহে মাত্ৰ। তেওঁলোকে মুখ ধুইছেগৈ আৰু পিউৰো নতুন চাইকেলখন মোহাই তাই বহুত হেঁপাহ কৰি আছে। চাওঁ বলক তাইনো কি কৰে। মই বিচনাখন পাৰি লওঁ, তাৰপৰা আপোনালোকৰ লগত আকৌ লগ পাই আছোঁ। মাইকী মানুহৰ এইবোৰ আচলতে কাম থাকেই। যদি বিশ্বকৰ্মা পূজা আজি ঘৰ দুৱাৰ সোনকালে চাফা কৰি মেলি ল'লোঁ। আপোনালোকৰ বিশ্বকৰ্মা পূজা কেনেকৈ উদযাপন কৰিছে জনাবচোন কমেণ্টত। আমাৰো বিশ্বকৰ্মা পূজা বুলি এটা কোনো স্পেচিয়েল নাই। তাইৰ কাৰণে সেইখনেই চাইকেল দিয়কচোন। বিশ্বকৰ্মা বস্তু মোহাৰি মেলি দিছোঁ। আজিতো তাইৰ প্ৰথম বিশ্বকৰ্মা পূজা। এই আমাৰ পিউৱে চাইকেল মোহাৰি আছে। সেইজনী পিউ সিং। তাৰপিছতে এয়া পিউৱে আমাৰ চাইকেল মোহৰাৰ পিছত ধূপ লগাই এইপিনে মালা লগাই ল'লে। এইখন যিহেতু তাইৰ ফাৰ্ষ্ট চাইকেল সেইকাৰণে তাই মোহাৰি ল'লে। এয়া আইতাক বহি আছে তাইৰ ওচৰতে আৰু আমি কি বনালোনো এতিয়া ৰাতিপুৱা খাবৰ কাৰণে। এতিয়া তাৰপিছত ৰুটি বনালোঁ, চব্জি বনালোঁ, তাৰপৰা চাটনি আৰু অকণমান জেলি বিশ্বকৰ্মা পূজাৰ বুলি। তাৰপিছতে সেয়া দেখাম কেনেকৈ বনোৱাটো নেদেখাম বাৰু, আমি বনাই মেলি হৈ গ'ল। বনাওঁতে ভিডিঅ' কৰিবলৈ নহ'লে যিহেতু আজি বিশ্বকৰ্মা পূজা।
সেয়া বনাই মেলি হৈ গ'ল। এতিয়া মানুহজনকে পাপাকে খোৱালোঁ, তেওঁলোক গ'ল নিজৰ জেগালৈ। পাপা অফিচলৈ গ'ল আৰু মানুহজন তেওঁ ডিউটি জেগালৈ গ'ল। তেওঁলোকে তাত বিশ্বকৰ্মা পূজা পাতিছেগৈ। এতিয়া আমি মায়ে মই খাই লওঁ, খাই লৈ পিনি তাৰপৰা এতিয়া ল'ৰা ছোৱালী আহিবই আৰু ল'ৰা ছোৱালীক দিব লাগিব নিয়মটো কৰি। দেখাওঁচোন ব'লক আপোনালোকক মইনো কি বনালোঁ, কি খাইছোঁ আজি। এয়া আমাৰ খাবলৈ লৈ আহিছোঁ, ৰুটি বনাইছোঁ, এয়া এইটো জেলি বনাইছোঁ, আপোনাৰ বিলাহী, তাৰপিছতে খিচমিচ, বাদাম আৰু নাৰিকল দি দিছোঁ টুকুৰা টুকুৰকৈ, সেয়া জেলি। আৰু এইটো সৰিয়হৰ জ্বলা চাটনি, এয়া বুট দাইল। এয়া আমি খাই লওঁ। এতিয়া পিউক নিদিওঁ, এয়া নিদিওঁ আমি পিউৰ জলপান খোৱালোঁ, জলপানকণ খুৱাই ল'লোঁ। খুৱাবলৈ বহুত কষ্ট হয়, নাখায়, খাবলৈ মন নকৰে, তাই খালি অকল খেলা। সেইটো কাৰণে এতিয়া আমি খাই লওঁ। তাৰপৰা মায়ে খাই পিনি এতিয়া কওকচোন কেনেকুৱা হৈছে। ঠিকে আছে, টেষ্টি হৈছেনে? হৈছে। অঁ, অলপ চলপকৈ আৰু চাই বনাবলৈ লৈছোঁ। কালি অকণমান ফ্ৰিজৰ পানী খাইছিলোঁ, ফ্ৰিজৰ পানী খালত আজি কাহটো আহি গৈছে। তাৰপৰা এতিয়া অলপ যাব লাগিব। খাব নোৱাৰিবা। তাৰপিছতে আমি আৰু দেখাই আছোঁ আপোনালোকক। তুমি 2 দিন খাবা, মামান খালা নহয়। ঠিক আছে, খাই লওঁ, খাই পিনি আপোনালোকৰ লগত আকৌ লগ পাই আছোঁ। এয়া মই গোটেই দিন আপোনালোকক পিছৰখিনি দেখুৱাব নোৱাৰিলোঁ, কাৰণ মানুহৰ ব্যস্ততাৰ মাজত। আজি যিহেতু অমিত বৃক্ষ ৰোপণ কৰিবলৈ দিছিলে যোৱাকালিয়ে, কিন্তু যোৱাকালি মানুহবোৰৰ চাৰ্ভাৰ ডাউন হোৱাৰ কাৰণে হোৱা নাছিলে কাৰণে, আৰু বিশেষকৈ আমাৰ শাহুমা ভিঅ'ৰ সভানেত্ৰী হয়। সভানেত্ৰীৰ কাৰণে তেওঁ কিছু দায়িত্ব আছিলে, গধুৰ দায়িত্ব। যিহেতু মায়ে এণ্ড্ৰইড মোবাইল চলাব নেজানে, সেইটো কাৰণে ময়ে মা ভাগৰ হৈ কামখিনি কৰিবলগীয়া হৈছিলে। আজি পিউকো মই তেনেকৈ সময় দিব পৰা নাছিলোঁ, পিছবেলা টাইমৰ পৰা দুপৰীয়া টাইমৰ পৰাই দিব পৰা নাছিলোঁ। আৰু মাহঁতৰ কামবোৰ মই যিহেতু মাহঁতৰ গোটৰ আৰু অন্য গোটৰো মানুহ আহিছিলে, তেওঁলোকৰ কামবোৰ কৰি দিলোঁ। অমিত বৃক্ষৰ কাম কৰি থাকোঁতে গধূলিয়েই হ'ল। গধূলি জন্মদিন এটা আছিলে, সেয়া খাই আহিলোঁগৈ। খাই আহি এতিয়া অকণমান ৰেষ্ট লৈছোঁ। মায়ে গধূলি খানা যোগাৰ কৰিছে আৰু এইপিনে পিউৱে খেলি আছে। আমাৰ সেয়া পিউৱে খেলি আছে বিচনাত, পিউৱে নিজে খেলি আছে, পিউক খেলি আছে। আৰু পিউকো অকণমান শুৱাই দিওঁ, এতিয়া গধূলি 9টাই বাজিলে। এতিয়া পিউক শুৱাই মেলি দিওঁ, ময়ো শুৱাই লওঁ আৰু এইখিনিতে ব্লগটো সামৰণি কৰোঁ বুলি ভাবিছোঁ। যিহেতু আজি মই নিজেও অলপ ভাগৰুৱা অনুভৱ কৰিছোঁ, দিনটো অকল ফোনটো চাই মানে চকুকেইটা খুব টানি ধৰিছে, সেইটো কাৰণে অকণমান ৰিলেক্সড হওঁ আৰু ছোৱালীজনীকো অকণমান টাইম দিওঁ। আজি তাইক বেছি টাইমেই দিবলৈ নাপালোঁ। নেক্সট ভ্লগত আপোনালোকৰ আগত এটা ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। যিহেতু গণেশ পূজা আহি আছে, গণেশ পূজাৰ ভিডিঅ' এটা দিম বুলি ভাবিছোঁ। ঠিক আছে, বাই বাই। আকৌ লগ পাই থাকিম বেলেগ ভিডিঅ'ত। এতিয়া আজিলৈ বাই, এইখিনিতে ব্লগটো সামৰণি মাৰোঁ।